এতিয়াতো পৰীক্ষা পালেহি এতিয়া আৰু নতুন কি পঢ়িবা এটা কথা শুনা ইমান দিনে তোমালোকে যি পঢ়িছা ঠিক আছে যি পঢ়িছা সেইটো একেদিন ৰিভাইজ দিয়া পৰীক্ষা মানে এতিয়াতো তোমালোকৰ পৰীক্ষা হৈছে পঢ়িব লাগিব প্ৰথম দিন ইংলিছ আছে এনেকৈ অলপ ইম্পৰ্টেণ্ট জমিনো চাবা কিয় জানা যিকেইটা তোমালোকে পঢ়িছা ভাল কথা আৰু যিকেইটা মানে ধৰা ছাৰসকলে বা মই যিকেইটা দিছোঁ তোমালোকে এটা সেইকেইটা অলপ বেছি প্ৰেক্টিছ কৰা সেইকেইটা পঢ়িবা মানে যিকেইটা তোমালোকে ইমান দিনে পঢ়িছা সেইকেইটা বেছি প্ৰেক্টিছ কৰি থাকা নতুন এনেকুৱা বস্তুত নাযাবা যোনটো মানে মাইণ্ডত নোসোমায় এনে সেইটো লৈ পেলাই আকৌ মাইণ্ডটো যেন ডাইভাৰ্ট হৈ নাযায় এনেকুৱা ধৰা কেইটামান কুৱেশ্যন আছে একদম হাৰ্ড নোসোমায় সেইটো একদম নপঢ়িবা কাৰণ সেইটো মূৰত নোসোমায় সেইটো লৈ আকৌ সময়টো নষ্ট নকৰিবা MCQৰ পিনে অলপ ধ্যানটো বেছি দিবা কিয় জানা MCQ ধ্যান বেছি মানে কি ভালদৰে এবাৰ চালি হৈ যায় মই চব অসমৰ গোটেই ডিষ্ট্ৰিক্টৰ মাষ্টাৰ টেষ্ট পেপাৰ সলভ কৰি দিছোঁ তোমালোকক সেই গোটেইকেইটা ভালদৰে এবাৰ চাই যোৱা হৈ যাব আৰু যদি কিবাও তথাপিও অসুবিধা থাকে মোক কমেণ্টত ক'ব পাৰা প্ৰব্লেম থাকে মই সেইটোৰ ওপৰত এটা ভিডিঅ' লাগিলে বনাই দিম ঠিক আছে আজিলৈ